পেকিং কৰি পূৰা একদম বাকচৰ ওপৰতে বহি দিলা দেই ন কি আছে ইয়াত হে অহাকালি আমি ঘৰলৈ যাম আৰু সেইটো কাৰণে নেন্সিয়ে মোমাইকৰ ঘৰত যোৱাৰ এক্সাইটমেণ্টত পূৰা কাপোৰ ভৰাই আছে মই এনেদৰে ট্ৰলি বেগটোত কাপোৰ ভৰাবৰ কাৰণে ওলাই ল'লোঁ কিন্তু মোক তাই আঁতৰ হ'বলৈ দি নিজে কাপোৰবোৰ ভৰাইছে এয়া দেখিছে নহয় কাপোৰবোৰ ভৰাইছে ওলাইছে এবাৰ সোমাইছে তাই চেন মাৰিব নোৱাৰি ওপৰত কোনোবাবাৰ বহিও দিছে এইখিনি তাই কাপোৰ জাপি তাই সোমোৱাই লৈছে মামাকৰ ঘৰত যোৱা যিটো হেঁপাহ এয়া দেখিছেই নহয় গম পোৱা যায় কিমান হেঁপাহ আৰু এনেদৰে তাই কাপোৰ কানিবোৰ তাই সুমোৱাই লৈছে সুমুৱাই কোনোবাবাৰ নোৱাৰাত তাই এনেদৰে বহি দিছে কাৰণ কাপোৰ বহুত হৈ গৈছে হেল্ল' সকলো ঠিকে আছেনে ভালে আছেনে আমি আজি আহিছোঁ তেজপুৰলৈ মামাহঁতৰ ঘৰলৈ নেন্সিৰ মোমায়েকৰ ঘৰলৈ মানে মোৰ ঘৰলৈ ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিব নোৱাৰিলোঁ কাৰণ বহুত কাম থাকে খোৱা বোৱাৰ পৰা আদি কৰি ওলাই অহাটো সহজ নহয় তথাপিও এয়া এতিয়া কৰিবলৈ সময় পাইছোঁ মানুহজনে মিঠাই ল'বলৈ গৈছে বোকাঘাটতে আমি অলপ সময় ৰখিছোঁ আৰু আজি ৰ'দ বহুত আজি শিৱৰাত্ৰিও হয় আৰু বাকীখিনি আপোনালোকক দেখাই দিম আমি ঘৰলৈ আমি অকলে অহা নাই আমি ভণ্টি আৰু আমি দুয়োজনীয়ে আহিছোঁ আৰু দুয়োজনীয়ে কাপোৰ দেখিছেনে পিছফালে পূৰা ডাইপাৰৰ পৰা আদি কৰি ল'ৰা ছোৱালী যিমান কাপোৰ লাগে আৰু আমি ঘৰলৈ আহিলে দূৰ ৰাস্তা সেইটো কাৰণে আমি দুয়োজনীয়ে দেৰগাঁৱতে বিয়া হৈছোঁ তেজপুৰৰ পৰা আহিলে আমি পোৱাকৈ যোৱা হয় আৰু বহুত দিন থকা হয় আৰু এতিয়াও এবাৰো গ'লে এমাহমান থকা হ'ব এনেদৰে গাড়ীত আহি আহি দুপৰীয়া হ'লহি নেন্সিহঁতৰ খোৱা সময়ো হৈ গৈছে আৰু মই তেনেকৈ তাইৰ কাৰণে ঘৰৰ পৰা একো বনাই নিয়া নাই যদিও ভণ্টি মানে মাহীয়েকে তাইৰ কাৰণে বনাই লৈ গৈছিলে আগদিনাই ঘৰতে কেক বনাই লৈ গৈছিলে আৰু আমি সেই কেককে তাহাঁতক দিলোঁ খাবলৈ কাৰণে আমি ঘৰলৈ গ'লে সাধাৰণতে তাহাঁতৰ কাৰণে কিবা কিবি বনাই লৈ যাওঁ ডিম বইল কৰি লৈ যাওঁ কেক এনেকৈ ঘৰতে কিবা কিবি বনাই কৰি লৈ যাওঁ কিন্তু সেইদিনা শিৱৰাত্ৰি হোৱাৰ কাৰণে আমি ডিম বইল কৰি নিনিলোঁ দুপৰীয়া আমাৰো চাহ একাপ খোৱাৰ খুব প্ৰয়োজন অনুভৱ কৰিলোঁ সেইটো কাৰণে আমি চাই গৰম নামৰ ৰেষ্টুৰেণ্টখনতে ৰ'লোঁ আৰু কাজিৰঙাৰ সেই হাইৱেটোৰে গ'লে নিশ্চয় এই ৰেষ্টুৰেণ্টখন বহুতেই দেখিছে বা বহুতেই সোমাইছে সেই ৰেষ্টুৰেণ্টখনতে ৰৈ পেলাই আমি চাহ একাপ খাবলৈ সোমালোঁ আৰু সেই ৰেষ্টুৰেণ্টখন গোটেইখন হৈছে বাঁহৰ আৰু কিছুমান অৰ্ডিনাৰী যেন লগা বস্তু তাত বৰ সুন্দৰকৈ সজাই ৰাখিছে আৰু সেই ৰেষ্টুৰেণ্টখনত গৈ খুবেই ভাল পাওঁ মই আমি ঘৰৰ পৰা আহোঁতে বা ঘৰলৈ যাওঁতে এই ৰেষ্টুৰেণ্টখনত আমি প্ৰায় ৰওঁৱেই টোপনি লাগি গৈছেগৈ হয় নাই মই আকৌ ফটো মাৰিছে বুলি আৰু তোমাৰতো আছে দিয়া আকৌ দি দিয়া তুমি এটা খাইছা তাই এটা গম পাওঁ ফটো দেখিছোঁ আমি সেই ৰেষ্টুৰেণ্টখনতে অলপ সময় ৰ'লোঁ অকণমান হাঁহি ধেমালি কৰিলোঁ তাৰপিছত চাহ খাই আমি তাৰ পৰা ওলালোঁ অকল তোমাৰ ময়ে দিব লাগিব কি তুমি দিব কিবা দোকান মানে ঘৰতে আছে দেখোন ফুলনি পৰা সেই ফুলৰ ডাল এটা আনি দিলেই হ'ল ফুলৰ ডালহে দিম এবাৰ ফুলৰ ডাল দিম ফুল নিদিওঁ আৰু খাবা ব'লা ব'লা ব'লা
উঠিম 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 ৰ'দ দিয়াৰ কাৰণে ব্যৱস্থা যেতিয়া আমি কলিয়াবৰ ঠাইখিনি পাওঁ সেইখিনি ঠাই পোৱাৰ পাছতে ঘৰখন পোৱাৰ দৰে লাগি যায় আৰু যেন বেছি দূৰ নাই তেনেদৰে অনুভৱ হয় ঢেকীয়াজুলি 54 কিলোমিটাৰ আছে আৰু গৰম দিন পাই গ'লহি জেকেটটো কিনি লোৱা পেকিঙত যে গৰম বস্তুৱে বেছি আহিছে আৰু কালি এটা দিছে সেইটো আছে দেই চুৱেটাৰ এটা কিনিছিলোঁ পাই গ'লো গেট খুলি ৰখি আছ ঐ পৰিবা শুই দিয়া মানো নাপায় ভৰি এনেদৰে বাইকখনেকে দুজনী লগ পাই পেলাই ভাগৰ জোগৰ নাই আৰু দুয়োজনী পূৰা মস্তি কৰা আৰম্ভ হৈ গৈছে আৰু এতিয়া যেতিয়ালৈকে আইতাকহঁতৰ ঘৰত থকা হয় তেতিয়ালৈকে এনেদৰে তাহাঁতৰ মস্তি হৈ থাকিব আপোনালোককো এনেদৰে ভিডিঅ' কৰে সকলোখিনি দেখাই গৈ দুজনীয়ে পুৰা থাকিম মস্তি কৰিবা এতিয়া আজিলৈ আহিছোঁ বাই বাই এয়া জোতা চোতা খুলি